ভাইটি আহিছোন মইনা ঘৰতে আছে ভাইটি একে পঢ়িবলৈ আহিছা নেকি এই বিছনাতে বহাচোন ক খ লিখি দেখা এখন বাৰাংবাটাৰ বিভাজনৰ তালিকা শ্ৰেণীৰ মইনা হিমাবা মইনা মাৰ্কেটত যাব আছে তুমিতো হোমৱৰ্ক শেষ নলৈ নুঠিবাৰ পৰা হ'ব দিয়া আৰু ভাইটি তুমি হুলস্থুল নকৰিবা ঠিক আছে সমীকৰণ ক্ৰিয়া পদ্ধতি তই গমেই নাপাওঁ তো মই এতিয়া টিভি চাই আছো সোপা ধৰা আলছি বোলে টিভিত কৈয়ে আছে আজি বোলে বাজাৰত এটা আপি উঠি লৈ গেল কি সোপা ধৰা আলছি মই এতিয়া নাথাকো মই যাওঁ দে মইনে কথাটো গম পাই নাপায় মইনে কৈ আহো বল যাবা ভাইটি হৈছেনে কতো ভুল হৈছে এনেকুৱা নেদে নহয় এনেকৈ দিয়ে চাইছানে ভালকৈ মইনাদা কি ভাইটি হোমৱৰ্ক কৰাৰ পিছত কিন্তু খেলিম হ'ব দিয়া ভাইটি হৈছে না না হয় আৰু অলপ মইনাদা ভিভু আৰু মিণ্টু আহিছে পাওঁ খেলিবলৈ মাতিছে কিজানি যাওঁ বোলা হ'ব দিয়া বসেন দে কি হপা দালছি ক'ত তই গমেই নাপা তো মই গম নাপাওঁ পিছে কথাটো সঁচা নেকি মোক খা বাপেকে তোৰ কাৰণে কথা আহিলে মিছ কম নাহি ইয়াত বিশ্বাসৰ কথা আহি নপৰে হ'ল যদি সপা দাদা সঁচাকৈ ওলাইছে আমাৰ কেনে দিগদাৰ হ'ব ভাবচোন কথাটো অলপ দিগদাৰ হ'ব কি দিগদাৰ হ'ব মইনাদা যদি আমাক সোপা ধৰা ধৰি নি মাৰি পেলাই তেতিয়াহ'লে দিগদাৰ হ'বলৈ থাকিব কি সপা দাদাই নিয়াৰ পিছত আমাৰ দিগদাৰ নহয় কিন্তু সপা দাদাই নিয়াৰ আগতে আমাৰ দিগদাৰটো হ'ব মানে মইনা তুমি কি ক'ব বিচাৰিছা দিগদাৰটো ক'ত হ'ব জানা আগতে আমি বাহিৰত দেৰিলৈকে খেলিছিলোঁ এতিয়া দেৰিলৈকে খেলিব পাৰিম জানো দিগদাৰটো তাতে হ'ব এতিয়াৰ পৰা বাহিৰত সপা দাদা ওলা বুলি কয় মাহঁতে ঘৰতে সোমাই ৰাখিব কথাটো বয়ে হ'ল এতিয়া বাহিৰত কি হৈছে তুমি জানা না বলবলৈ খবৰ ধৰা হ'লছি তহঁতে আজিৰ পৰা সেই ডাঙৰ সিহঁত নাচবি তহঁতে ঘৰতে যিহেলা খেল থাকিবি আছে না মই শুনিছোঁ কিবা দুজন ল'ৰা ছোৱালী কি লৈ গৈছি তহঁতে নাচবি আজিৰ পৰাই তহঁতে ঘৰতে থাকিবি কোনটো সময়ত তহঁতে কি ধৰি নাই ঠিক নাই এই বাবু ৰাতি ক্ৰিকেট খেলই দিবলৈ যাব ৰাতি ক্ৰিকেট খেলই ভাজি নিবি জানা আইতা বাটিবিলাক ক্ৰিকেট খেলই এজনে বহি থাকতে দেখিলা তো এতিয়া আৰু ৰক্ষা নাই আমি ঘৰৰ ভিতৰতে বন্দী হৈ থাকিব লাগিব মইনাদা মই কি এতিয়া হ'ল? কি কৰিম কম নে কচোন ক কি কৰিবি মই এতিয়া আন্দোলন কৰিম সোপা ধৰা সোমাই যা ভাইটি তই ৰচোন ধৰা তুমি কিয় কৈছে তোমালোকে দেখোন কৈছা সোপা ধৰা ওলাইছে সেইবাবে মই কৈছো সোপা ধৰা সোমাই যা আমাক তুমি এনেকৈ কিয় ধৰিছা যেনে যেনে দুটা ল'ৰা ছোৱালী কিবাকে ধৰিছোঁ এতিয়ালৈকে আৰু এটা বা দুটা কিবাকে ধৰিব পাৰিলে এইখন গাঁৱৰ পৰা যাব লাগিব ইয়াত এনেও মানুহবোৰে গম পাইছে সভা ধৰা ওলোৱা বুলি যদি মই কিবাকে ধৰা পৰিব লাগিলে ইমান দিনৰ কেৰিয়াৰ মোৰ বৰবাদ হৈ যাব মই জেললৈ নোযোৱা ৰেকৰ্ড ভাঙি যাব আমাক যাবলৈ দিয়া আমাক এৰি দিয়া মা দেউতা ঘৰত চিন্তা কৰি আছে যাবলৈ দিয়া আমাক যাবলৈ দিয়া তহঁতকেইটা ইমান চিঞৰ বাখৰ কৰিলে কিহে পাইছে তহঁতক কি ইয়াত গান গাবলৈ আনা বুলি ভাবিছ নেকি ইয়াত তহঁতৰ শব্দ বাহিৰলৈ নাযায় মিছা মিছি চিঞৰ বাখৰ কৰি লাভ নাই ইয়াত বুজিছেনে তহঁতে যদি চিঞৰ বাখৰ কৰি থাক কটা খাহত নিমখ খানি দিম
কটা হাত নিমখ খাইলে কেনে লাগে জানানে জানাই নাজানা নাজানা দিম নেকি খানি তেন্তে চুপ থাকিবি মই নাহালৈকে হায়াত যদি মই দেখা পাওঁ তহঁতে ৰছী খুলিছ কিবা কৰিছ আজি খাব নিদিওঁ তই আকৌ ভাইটি আৰু মিডিলক লৈ গেল সপা ধৰে লৈ গেল বোলে আজিৰ পৰা আমি দেৰিক কৰিলে নাখান দে দেৰিক লেকিন বোলে খেলা খেলাই আছিল মিডুলৰ লগত আছিল খেলা মই যাওঁ মানে মই ফ্লেট নতুনকৈ আছিলোঁ অকণমান বহুত যাৰ আছে চিনি নাপাওঁ তুমি এবাৰ বেনা মোক বলাচোন এটা কাম কৰোৱা পিছে কৰোৱা বেছি এটা পাইছি বেছি এটা পাৰিছে বল তো ইয়াত হয় এক ব্ৰেকিং নিউজ আমি জানিব পৰা মতে আজি কেইদিনমানৰ পৰা ধৰি এই ভালুকপুং অঞ্চলটোত শোভাধৰ তাণ্ডৱ চলি আহিছে কিন্তু এতিয়ালৈকে এই শোভাধৰজনৰ কোনো সাংসূত্ৰ বিচাৰি পোৱা নাই আমি জানিব পৰা মতে এতিয়ালৈকে এই শোভাধৰজনে প্ৰায় 10-15 জন ল'ৰা ছোৱালী পহৰা কৰিছে এই বিষয়টোৰ ওপৰত এতিয়ালৈকে আৰক্ষী কোনো ধৰণৰ বিহিত ব্যৱস্থা লোৱা নাই এই অঞ্চলটোৰ দুজন সাহসী ল'ৰাই নিজৰ সাহসিকতা প্ৰদৰ্শন কৰি তেওঁলোকৰ লগৰ দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় লগতে শোভাধৰজনক আৰক্ষীৰ হাতত গতাই দিবলৈ সক্ষম হৈছে